হাই গাইস আমি আজি এটা কমেডিৰ ওপৰত ভিডিও বনালো আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু আমাৰ এই দুজনী নতুন মেম্বাৰ নমস্কাৰ মই সুনি হয় নমস্কাৰ মই সেনাজ হয় আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু লগতে যদি আমাৰ কিবা ভুল হয় আমাক কমেন্ট বক্সত জনাই দিব আৰু আপোনালোকে আমাক সাপোৰ্ট কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব তুমি মই এদিন জানা ঘৰ খাজিমে ঘৰ ক'ত খাজবি ইয়াততো এই বেটা ইয়াৰতো কামেই নাই মোৰ সৰুটো ভাগত দি গেছি দে ভগৱানেও ভাবছিলো বিয়াখন পাতিম বুলি এনেকে বিয়া ক'ত পাতিব পাৰবি তিৰিৰ আশা মই কৰিব লগা আছে তিৰিৰ কাম চালা ইয়াত ধৰি বিয়াখনো পাতিব নোৱাৰা বক্ত আৰু কিবা জ্বালা কৰে ই ইমান ৰ'দ ইয়াতে অকমান ৰখি দাদাক ফোন কৰি লওঁ ন হ'ব দে তুমি মই এদিন ইউ বা ক'ত গেল মোৰ বে কলটো মাত দিবে টাইম হ'ল কাহিকেন ধুই লৈ যাওঁ পটকে কোনি মৰে আও মামা তোৰ মাইনে হাত কথা আছিলে হাতে মাৰিলে দেখুৱাই হেল্ল' অ' মাইনে হাত গাড়ী পৰা নামছে নে মই যাই আছোঁ দে অলপ পিছত যাই আছোঁ দে তহঁতে ৰখছোঁ তাতে অলপ এই বাছা কি কৰিবি কাঁহি বাতি মাজি আছোঁ দে বৌৰে এটাতো কৰি ল'বা নল্লুই ইয়াত ধৰি এই যাবা গোটা আনবে যাবা তহঁতক পাগলা হৈছে চকলেট আনবনে সুধি আছে মোক দে 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 পটাপাত যাব লাগিলে ইও ক'ত মূল্য কি হ'ল সিহঁতৰ দাদা বোলে আমাক ঘূৰিব দি আব্ৰা আছো তই কলটো মাতি আৰু তই যে কৈছিলি বাইরে হাঁটাছি চকলেট দাম বুটুক লাগে পটাপাত কলটো মার যাও আমি মার মার কলটো মার পটাপাত র মোবাইলতে থই র জিকু তাও আব্রা মানে আব্রা এখন আর না তই এ শালা এক এক ফুলটো মারবে না ই কি শিখছি ই মোক এগলে কি জ্বালা দি গেছি মাই ক'ত ভুল করছিলু মই মাগলে নমুনা দি গেছি মাক কই দিবি মাইরে কই দিবি র মাইরে তোর দড়ি মই ঘরত থাকা লই গেছি জন্মলো আন হৈ গেছি তোৰ ধৰি মই হ'ব হ'ব কেমন মাৰা আৰু এতিয়া এটা খোপান নাই কা ভগৱানেও মোক কিহত দুখ দিছে ক'ব নোৱাৰো বাইরে এটা সোনকালে যা যদি লিপষ্টিক লাগে খানালকে লিপষ্টিক লাগে চকলেট খাওকে এটা হেড কৰি দিলে মোক ৰ চুলি তুলি কেমকে লৈছি তোক মোৰ লাজে লাগা আছে নেনলিউটা কানবি খেক কৰি খালি তো মোৰ সব জিন্দগী মোৰ সপোন তই সব চেক কৰি লল যো যো দেৰি আছে বাইরে এটা বহুত টাইমৰ পৰা ৰখি আছে পলিম টেন্ডাৰ হাতত ল ই মূৰ্খ হৈছে এটা হাতত লও নেকি পিন্ধিলো মানুহ কি বুলি ক'ব দেখলি মোক ক'ব ই ভালটো আছিল লগত তাকো আনিয়া লৈ ভালকে যো যো দেৰি আছে যো যো আ যো যো কি অলপে ভাইৰে কাম কৰিছা অলপমান হে লেতেৰা আছে চাফা কৰি দিওঁ ৰ ইমান জংঘল হৈ দিছে ভাই তোৰ ডাঙৰ কুকুৰডাল লৈ আছা হাতেদি ঘূৰি মাৰিছা এই হাতেৰে ঘূৰিব অলপ কি তোকো দাদেৰে মাৰিলে যা কি কৰিবি জীৱন তাক কি শিকাই আছা তাৰ কলেজ আছে নলেজ নাই ঘৰতে কৈছিলো মই কোদাল আৰু এখন লৈ দিয়ে তাতে দুখন লাগব কোদাল কি নাই নুশুনে কথা বুজি পাইছা তাক শিকাই লাভ নাই গৰু এটা গাধা দাদা তোৰ কলেজ নহ'ব পাৰে নলেজ আছে গম পাইছে নাই এতিয়া মই দাদেৰে সৰুৰ পৰাই লগ পাইছোঁ দাদেৰে কলেজ নহ'ব নলেজ আছে কিন্তু মানিব লগা দাদেৰে নপঢ়িব পাৰে কিন্তু তাতে বহুত নলেজ আছে বাহিৰা কথা জানে দাদেৰে গম পাইছে সিহঁতৰ বহুত কষ্টত ডাঙৰ দীঘল কৰিছোঁ এতিয়া দাদা মই তোৰ কথাটো শুনিবই লাগিছিল কোদালখন আনিবই লাগিছিল লগত আনিবই লাগিছিল কিন্তু খুব ভুল কৰা কিছুমান কথা শুন দাদেৰে আনাৰ লগত এৰে মানি চেলেঞ্জে নকৰে কবি বুজি পাইছা অলপমান চাবি ৰাস্তা ঘাটে ঘূৰি চাবি আমাৰ লগত কোনো সেইফালে চাবা দিয়া নাই ঘূৰো চাবি বুজি পাইছা আমাৰ লগত কোনো চেলেঞ্জ কৰি পোৱা নাই আজিলৈকে আৰু নৰেও চেলেঞ্জ কৰিবা সাধাৰণ কথাত হয় আমি সেই বস্তুটো আগবাঢ়ি যাম কিছুমানে চিৰিয়াছলি ভাবি লয় আমি লওঁ তই এইগিলা কি মোচান দি থাকা তই মোক খেদ কৰি হেলছ তই মোক চব কি হৈছে কেনে কৰা তই কি লাগছি ৰখা গেয়া এইগিলা ঘৰৰ বস্তু ঘৰত থৈ পেলাই ৰাস্তা কিয় লয় তই মোক শেষ কৰি পেলাই আপি কেইটা ৰখি আছে এফালে ইমান দিনৰ মূৰত আছে কি বুলি ক'ব যা কাষত পথাৰত পানী আছে চাইডত বহিবি ঠাচকে মাৰি গুচি আহিবি দেৰি নকৰিবি মই থৈ যাম নহ'লি যা বিয়া হোৱাই নাই কিমান কি কৰি থাকে হৈছে
হা যো দেৰি হ'ব তই এইগিলা বস্তু আৰু মোৰ লগত তই নৰা আৰু তই ককো মোৰ লগত যাব নৰা হেৰি এই দেশলে আছে নেকি কি কৰা দেছলি তই এই বুগুৱাডাল হাতা কৰিব লাগে এ নাই দেছলি তাকে তুই মানুহ চানুহ কোনো নাই এই ঈশ্বৰ এই আছে দেখিছ না আপোনাৰ আৰু দাদিয়া খাই হা আনবুজৰ খাওঁ খাওঁকৈ থাকা আনবুজৰ তোক লাগি দিব তোক বুজি এনে খাওঁ খাওঁকৈ থাকা তই শুনাচোন এই মেছেজ দিছোন নাই তোৰ তাত আছে নেকি তই দেছলে কি কৰা কি জাদু খেলা হয় কি জাদু খেলা তই তই ক'ত দিবি তই দেছলে লৈ থাকা মোৰ পইচা তই চব চেছ কৰি পেলাইছ চকলেট খাই খাই সৰু ছোৱালীৰ নিচিনা তই লৈ যাব যাওঁ দে মোৰ আজি এটা আলহী আহিব আনবে যাওঁ এক লগত লৈ আছো ই জ্বালা শেষ কৰি খেলছি মোক ই দে মই যাওঁ দে দে যাওঁ দে লাগে ন ইয়াত হাতী লৈ যা আৰু এইখিনি ভাঙি দিছে যাতে যাওঁ দে মই হা তাক আদালি হাতী দিলি চাৰিডালকে ৰাখিলি বুঢ়া তাকে নাজ তোক তাকে কয় কলেজ আছে নলেজ নাই বুলি এতিয়া শুন তাৰ পৰা ৰাখিছিলোঁ 5ডাল তাক দিছিলো আদাল থাকিল মোটৰে 7ডাল গধূলি বিলা কৰি 7 দিন ধৰিব পাৰিম নে নাই 7 টকা জমা হ'ল নে 7 টকা খুদ সেইফালে পাৰিব সেইটো এতিয়া খেতাবি একো নাই বুঢ়বক যা ঘৰত যাওক পন্তা খোৱা মাতিটো কলি তোৰ মাথাত একো নহয় বেছি ইমান গৰম ন আজি কি চৌদাটো লৈ আহিলে ভাল আছিলে ক'ত যাম জানা তই ক'ত যাম এই আমি বাইদেউৰ দোকানতে যাম বাইদেউ আহিব কচোন মোক লাগি আনিব তোক লাগি তই খালি খাওঁ খাওঁকে থাকা মোৰ টকা চেছ কৰি খেলছা তই তোক এনেকৈ থৈ গেছি মাই বাবাই তই মোক শেষ কৰি খেলছা তই দিম তোক কেলে আম বুজো চকে দাম বুজো দাদাহঁতচোন আহি আছে সৰু ভাইটিক লগত লৈ আহিছে কোন পাইছে নে এই আমাৰ জিমাই থাকোঁতে সৰুতে আছিল এই বহুত দিন মানে কিমান ডাঙৰ হ'ল দেখিছা নে চুলি কিবা ঘোঁৰাৰ নেচোন দিছিলে ষ্টেট হৈ গৈছে দেখিছা নে এহেঁতৰ মডেলিং হৈ গৈছে এহেঁতে বাহিৰত থাকে নে ইয়াতে তহঁতৰ বহুত দেৰি হ'ল নেকি বাকী নাই অলপ দেৰি হ'ল আৰু দে বাবুক লৈ পাল্টু কৰি থাকে ই মোক শেষ কৰি পেলাইছে আধা বয়াক এৰ লগতে গেল মোৰ বেমাৰ কথা ভাবিব পৰা নাই বাইদেউৰ এতে চিপ পাই দেখি এতে পোৱা নাই তোৰ চকলেট দিব তোক চকলেট তো লাগবই চকলেট এতিয়া ক'ত পাই দিব চিপ দলে দিছা পানক পিৰে এইটো মোৰ সৰু ভাই উঠিল দিব দে দোকান কিন দিব যাওঁতে পাব উঠিল কি লাগে এইটো মোৰ মামা যেই আদু আছি এতিয়া হেৰি নাখে চিপ নাখে চকলেট লাগে বিট চকলেট লাগে দে দি হেল্ল' তহঁতে বহুত ভাল কাম কৰিলি দে ই ভাই আকৌ বুজি নাপায় মোৰ ভাই 20 টকা নালাগে আমাক 1 টকাহে লাগে নালাগে আমাক নালাগে 20 টকা 1 টকা লাগে আমাক আমি বেলেগৰ পইচা নানো না বেছিকে নালাগে যদি আমি লাগিলে 1 টকাটো হ'ব আমাক 1 টকাটো নালাগে বেছিকে লৈ যাওঁ 19 টকা বেলেগৰ পইচা বেছিকে নানো নহয় তেতিয়াহ'লে মোৰ ঘৰটো তহঁতে চিনি পাই জানাই মোক 1 টকাটো গধূলি নিবি আহিবি বাৰু গধূলি নালাগে অলপ পিছতে নিবি আহিবি তই নামি দিলেও গেলো আজি দে যাবি দে আমিও যাওঁ দে বহুত দিছি বহুত নিবি আছো মই মোৰ মামাৰ ছোৱালী দে দে যাবি দে তই দুগুলো লৈ যাইছো মই অলপ বাহিৰত দেখোন পাই আহিছো যা তই লৈ যাইছো সিহঁতক গৰম লাগিছে একদম গৰম লাগছে এইখিনিতে বেগটো লৈছো চেনালে বেগটো ঠিক আছে না জানো হবে আমি অকমান ফুৰি আহো কার লগত যাবা ভাইটিৰ লগত ই পারবু জানো তার নিজরে ই কোট থাকে কোট না থাকে তার ঠিক নাই আমার লগত যাব আর কি করব ঠিক আছে ভালকে যাবি বাইরে এটো ভালকে ফুরি আনি ঘর থবি যাব দে ভাল মই আবার পথাৰৰ ফালে যাম দেৰি নকৰবি যা হ'ব দে আমি আহো যা ও কিবা ফুৰিব কানে হেল্ল' কৰিছা কতিবা আমাক বনিয়া দাগা আছে ও দুটা মাতো এই
আপুনি তোৰ বা আঠটকাটো ল'ব লাগিব ঘৰ সোমাই কাপোৰ চাপোৰ চেঞ্জ কৰি থৈ যাওঁ অলপমান লম্বন চম্বন পিন্ধি যাওঁ বহুত লছ হৈ যাব যাওক বঢ়িয়া আছে তোমার গাড়ি এইটো খুচুৰা নহ'ব নহয় আমাৰ লগত বহুত লছ হৈ যাব আঠটকাটো নহ'লে আৰে আজি লগত পইচা নাই ন কেনেকৈ দিম এতিয়া কি আঠটকা আঠটকা থকলে দিছিলো যি কোনে আঠি তই আঠটকা দি মই টাউন না তকলে কোনে আহিছিল দে টকাৰ কথা বাদ দিলোঁ এতিয়া টকাৰ কাৰণে ইমান লাগি আছে আৰু আমাক ভাল পোৱাৰ পিছত আমাৰ বেকগ্ৰাউণ্ডৰ কথা জানা নাই আমাৰ দেউতাই কি কৰে গম পান নাই আমাৰ দেউতা কি জানানে কি কৰে তোমালোকৰ দেউতাই ফেল হৈ যাবি তই শুনিলি কি কৰে কোৱাচোন পাগলা হৈ যাবি লগ যাওঁ বুলি কবি তই আমাৰ লগত আৰে বাবা কি কৰে সেইটো কোৱাচোন আমাৰ আগতে এই ইণ্ডিয়া এই মানে এলেকাৰ চোৰ মস্ত ডাঙৰ চোৰ আমাৰ হয় নেকি চোৰ হয় চোৰ এতিয়া যদি বিয়া বুলি ক'লে লগ যাওঁ বুলি ক'লে আমি দুই চেক কৰি আনিছো ৰে নিবা নোৱাৰো বাদ দিয়া সেই তোমালোকৰ ফকতীয়া লেবেল বিলাক বাদ দিয়া অডিহেন নালিও কাৰণে চাৰা ইহঁতৰ লেবেল লেবেলৰ কথা ক'বা আছে লেবেল কি পিয়া টকা দিবা বাদ দিয়া এইবিলাকৰ কথা কেলে নেকি টকা দিবা নোৱাৰে